অসমৰ সকলো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক উদ্দেশ্যি 6 মাহৰ ভিতৰত অমীমাংসিত গোচৰসমূহৰ চাৰ্জশ্বিট দাখিল, চাকৰি, পাছপৰ্ট আদিৰ বাবে আৰক্ষীৰ প্ৰামাণিকৰণ 7 দিনৰ ভিতৰত সম্পূৰ্ণ কৰাকে ধৰি বিভিন্ন বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰি আৰক্ষী সেৱাৰ মান অধিক উন্নত কৰাৰ পোষকতা কৰে। এই সন্মিলনত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। সেইকেইটা হ'ল 2 বছৰ অন্তৰালত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ কৰ্মস্থলীৰ সালসলনি, প্ৰতিখন থানাৰ বাবে এখনকৈ গাড়ী, চৰ অঞ্চল তথা গাড়ী চলাচলত অসুবিধা থকা অঞ্চলৰ থানাৰ বাবে মটৰচাইকেল, উৎস গোটোৱাৰ বাবে থানাসমূহলৈ নিৰ্দিষ্ট পৰিমাণৰ পুঁজি, থানা পৰিচালনাৰ বাবে বছৰি 2.5 লাখ টকা, প্ৰতিখন থানালৈ 3টাকৈ কম্পিউটাৰ, এটা জেনেৰেটৰ, অতিৰিক্ত ভূমি থকা থানা চৌহদত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু 3জনকৈ উপ আৰক্ষী বিষয়াৰ বাবে আৱাসৰ নিৰ্মাণ, দুৰ্ঘটনাজনিত মৃত্যুৰ ক্ষেত্ৰত 24 ঘণ্টাৰ ভিতৰত দুৰ্ঘটনাগ্ৰস্তৰ ঘৰলৈ গৈ ৰিপৰ্ট প্ৰদান, পোষ্টমৰ্টেমৰ ৰিপৰ্ট 15 দিনৰ ভিতৰত প্ৰদান। অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় পৰিদৰ্শন কৰে। পৰিদৰ্শন কৰি তেখেতে জনায় যে এতিয়ালৈকে কোভিডত আক্ৰান্ত হৈ GMCHত 10টিকৈ শিশুৰ মৃত্যু হৈছে। শিশুৰ মাজত কৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি GMCHত ইতিমধ্যে 300 বিচনা সাজু কৰা বুলি জনায় মন্ত্ৰীগৰাকীয়ে। আগশাৰীৰ ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান পেনেচিয়া বায়'টেকে শেহতীয়াকৈ ভাৰতত ৰাছিয়াৰ কোভিড-19 ভেকচিন স্পুটনিক ভি প্ৰস্তুত কৰাৰ বাবে ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ পৰা অনুমোদন লাভ কৰিছে। হিমাচল প্ৰদেশৰ বাদ্দিত প্ৰতিষ্ঠানটোৱে ভেকচিনৰ নিৰ্মাণ অচিৰেই আৰম্ভ কৰিব। কৃষি ফচল বীমা যোজনা 90:10ত প্ৰয়োগ হ'ব বুলি জনায় ৰাষ্ট্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে। গুৱাহাটীৰ খানাপাৰাৰ কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এক আলোচনাত অংশ লৈ এই বিষয়ে সদৰি কৰে মন্ত্ৰীগৰাকীয়ে। আলোচনাত লগতে কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিষয়ক আঁচনিসমূহ অসমত সঠিকভাৱে প্ৰয়োগ হৈছে নে নাই তাৰো পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে। অসমৰ চিকিৎসক ডক্টৰ গৌতম খাউণ্ড, ডক্টৰ PM ডেকা আৰু ডক্টৰ মানস P বৰুৱাক ইকনমিক টাইমছৰ ডক্টৰ কনক্লেভ অনুষ্ঠানত সন্মানিত কৰা হয়। কৰোনা কালৰ যোদ্ধাসকলক সন্মানিত কৰাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰিছিল টাইমছ গ্ৰুপে। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিথালী ৰাজ মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈত পৰিণত হয়। 38 বছৰীয়া খেলুৱৈগৰাকীয়ে এতিয়ালৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 10,337 ৰান সংগ্ৰহ কৰিছে। এই কৃতিত্ব অৰ্জনৰ পথত তেওঁ ইংলেণ্ডৰ প্ৰাক্তন মহিলা ক্ৰিকেটাৰ চাৰ্লট এডৱাৰ্ডছৰ 10,273 ৰানৰ ৰেকৰ্ডক অতিক্ৰম কৰে। দ্য আছাম জাৰ্নেলৰ সৈতে সংযুক্ত হওক। সাইন আপ আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ৱেবছাইট www.theassamjournal.com-ত। লগতে ফ'ল' কৰক ফেচবুক আৰু ইনষ্টাগ্ৰামত আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল দ্য আছাম জাৰ্নেল।